নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আৰু আজি মই আহিছোঁ ধেমাজিৰ কছাৰী উদ্যানত হৈ থকা গ্ৰন্থমেলালৈ। গতিকে তাৰে অলপ দৃশ্য আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰিম। যিহেতু ভিডিঅ'টো অনলি এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, গতিকে ইয়াত জানিবলগীয়া কথা বৰ বেছি নাপাব। আৰু যদি বিচাৰে জানিবলৈ, তেনেহ'লে 13 নৱেম্বৰলৈকে এই গ্ৰন্থমেলাখন ধেমাজিত চলি থাকিব। আপোনালোকে আহি পেলাই নিশ্চয় এই গ্ৰন্থমেলাত বিভিন্ন ধৰণৰ কিতাপ আৰু লগতে বহুত কিবা কিবি আছে, আপোনালোকে চাবই পাৰে। আৰু এয়া বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে বিভিন্ন কিতাপৰ সোৱাদ ল'বলৈ। আৰু লগতে ইয়াত অনলি কিতাপৰ দোকানে নহয়, আৰু বহুত বস্তু আছে, আপোনালোকক যিমান পাৰোঁ দেখুৱাৰ চেষ্টা কৰিম। আৰু এয়া হৈছে কণ কণ ল'ৰা ছোৱালীবোৰে খেলিবৰ বাবে বিভিন্ন ধৰণৰ বস্তু, এইবোৰ দেখিছে আপোনালোকে। আৰু এইদৰে আপোনালোকক দেখুৱাৰ চেষ্টা কৰিলোঁ যিমান পাৰোঁ। আৰু অধিক যদি জানিব বিচাৰে তেনেহ'লে নিশ্চয় আপোনালোকে আহিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই, তেন্তে বাই।